আমাৰ ঘৰত আহিব আজি আলহী মানে জেঠীহঁত আহিব, জেঠী আৰু জেঠীৰ বোৱাৰী আহিব আৰু এয়া মাছখিনি মানে কাটি দি থৈ গ'ল দাদাজনে। তাৰপিছত এয়া মই হালধি সানি থ'লোঁ। তাৰপিছত যিহেতু ডাঙৰ মাছৰ তেল একদম চিটিকি পৰে, সেইটো কাৰণে গেছত ভজা নাই, ইয়াতে চৌকাতে বহাই দিছোঁ, ইয়াতে ধুনীয়াকৈ হৈ থাকিব আৰু যিহেতু খৰিও আছে ঘৰতে। তাৰপিছত এয়া কাচকল আৰু যিটো কল পচলা বুলি কয় সেয়া এনেকৈ পানীত তিয়াই ৰাখিছে। ইয়াৰে মায়ে কিবা চব্জি বনাব, তাৰপিছত বিলাহীখিনিও এনেকৈ ধুই কৰি আনি থ'লোঁ, যিহেতু মাছেৰে বনাব। আৰু এইফালে মায়ে মাংস চাংস কিবা কিবি কৰি আছে আৰু এয়া পানী দিয়া ভাত, মাছ ভজা, পিঁয়াজ জলকীয়া, কোনে খাই ভাল পায় এনেকৈ ক'বচোন, মই কিন্তু বহুত ভাল পাওঁ। তাৰপিছতে আছিলে কেকৰ অৰ্ডাৰটা কমপ্লিট কৰিলোঁ। আৰু যোৱাকালি যিহেতু চানডে আছিলে, মোৰ খুৰাৰ ল'ৰা আৰু ওচৰৰে বৌহঁতৰ এয়া পাহি, ইহঁত দুটাই ড্ৰয়িং স্কুলৰ পৰা আহোঁতে ঔটেঙা এটা লৈ আহিছে আৰু ইহঁতে এতিয়া মানে কৈছে ঔটেঙা খুন্দিব আৰু যিহেতু ঘৰত ঢেঁকী নাই, খুন্দাৰ কাৰণে কি আনিছে, এইটো চাওকচোন সৰুকৈ মছলা পিচা এইটো আনিছে। আমি কৈছোঁ যে এইটোত এনেকৈ খুন্দা নাযায় বাৰু, কিন্তু সি তথাপি চেষ্টা কৰিলে, গম পালে এতিয়া যে নহয়। নোহোৱাৰ পিছত কি কৰিছে জানে, এইবাৰ এই পতাখন উলিয়াই আনিছে, মছলা পিছা পতাখন উলিয়াই আনিছে আৰু সিহঁত দুটাই গোটেইখিনি কৰিছে বাৰু। আমি ডাঙৰখিনিয়ে আজি কৰিব পৰা নাই, যিহেতু এইফালে বেলেগ কামতে ব্যস্ত হৈ আছিলোঁ। দুয়োটাই ধুনীয়াকৈ চব কৰি মেলি কিনে এনেকৈ কলপাতত চবৰে কাৰণে ভাগ ভাগ কৰি ৰাখিছে চাওকচোন। আৰু ভালো লাগে এনেকৈ খাই কিনে বাৰু, কিন্তু ওটো অকণমান বেছি কোমলীয়া হৈ আছিলে, খাব হোৱা নাছিলে। তাৰপিছত আছিলে মোৰ এটা পাৰ্চেলটো আহিলে আৰু পাৰ্চেলটো অহাৰ পিছততো আৰু মনটো কি ভাল লাগে ক'বই নালাগে। যিয়ে পাৰ্চেল হওক আৰু পাৰ্চেল অহাৰ পিছত একদম খুচ আৰু মানে তেনেকৈ ময়ো একদম খুচ আছিলোঁ। বলক এতিয়া পাকঘৰৰ ফালে যাওঁ। মাৰ চব ৰেডি হৈয়ে গ'ল, এনেকৈ টেঙা মাংস, তাৰপিছত মাছ চব্জি দালি এনেকৈ কিবা কিবি বনাইছে আৰু খাই কৰি কিনে আমাৰ এখন মস্ত মিটিং বহিছে চোতালত, দেখিছেনে। তাৰপিছত এনেকৈ ইহঁতে এতিয়া যাব ওলাল। জেঠীহঁতৰ ঘৰ 5 মিনিটমান হয়, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু। আৰু মই ইহঁতক ভালকৈ কেমেৰাত নানো, কাৰণ চবেই কেমেৰাৰ সন্মুখত আহিব ভাল নাপায় নহয়। আৰু বিয়া হোৱা বেছি দিন হোৱাও নাই, 6 মাহমান হৈছে, সেইটো কাৰণে মই মানে ইমান এটা সেয়া নকৰিলোঁ আৰু পিছফালৰ পৰা অকণমান আপোনালোকক দেখালোঁ। আৰু এয়া আমাৰ ঘৰৰ আগফালৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া সেউজীয়া। আপোনালোকৰ নিশ্চয় ভাল লাগিছে হয়নে পৰিৱেশটো, ক'বচোন। সেয়া ইহঁতে এতিয়া যাব ওলাল আৰু এতিয়া যিহেতু ঘৰতো কাম চাম আছে, অকণমান সোনকালে গ'ল বাৰু। গতিকে এইটোৱে আছিলে আজি মিনি ব্লগ, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নেক্সট ব্লগত আকৌ লগ পাম, বাই বাই।